Hello, namaskar. Welcome back to my Govin Vlogs YouTube channel. আপোনালোক সকলোকে মোৰ এই YouTube চেনেলটোলৈ স্বাগতম জনাইছো। ফ্ৰেণ্ডছ, মই এইকেইদিন আপোনালোকক একেবাৰে ভিডিঅ' দিব পৰা নাছিলোঁ কিয়নো মোৰ অলপ প্ৰব্লেম আছিলে, কিন্তু আজিৰ পৰা পুনৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিহেতু যি কৰি থকা হৈছে আৰু আপোনালোকে থাম্বনেল দেখি গম পালেই মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰি দিলোঁ, সেইটোতো বহুতে গম পায়, গোবিন ভ্লগছ দি দিলোঁ আৰু এইফালে অলপ ইউটিউব চেনেলটো অলপ আপডেট কৰি দিলোঁ, এইফালে অলপ জিলিক লাইট দি দিলোঁ আৰু এইফালে দুটা কি বুলি কয় মানে ডিস্কো লাইট বুলি কয়, এই দুটা লাইট মোক দাদা এজনে গিফ্ট দিলে আৰু সেই দাদাজনৰ মই কি বুলি কয় চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তালৈ গৈ তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে গম পায় যিহেতু আমাৰ ভিডিঅ'বোৰ বনাওঁতে কিমান কষ্ট হয় আৰু আপোনালোকক মই পুনৰ ভিডিঅ'বোৰ দি থাকিবলৈ চেষ্টা কৰিম আৰু কি বুলি কয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে মোৰ ভিডিঅ'বোৰ পাৰিলে অলপ শ্বেয়াৰ কৰি দিব আৰু যদি সেইটোত লাইক কৰি দিব আৰু বেলেগ কিনো ক'ম, আপোনালোকে বহুতে ভাবিছিলে চাগে কি হ'ল ইয়াৰ কেলৈ ভিডিঅ' দিব পৰা নাই আৰু অলপ প্ৰব্লেম হৈ থকাৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগে অলপ শ্বেয়াৰ কৰি দিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পিছলৈ আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানে, ধন্যবাদ।